নমস্কাৰ আজি মই উজনি অসমৰ মোৰ ৮জনকৈ সাবস্ক্ৰাইবাৰলৈ শালি ধানৰ বীজ DTDC কোৰিয়াৰ সাৰ্ভিসৰ পৰা পঠিয়ালো আৰু সেই সকল সাবস্ক্ৰাইবাৰৰ নাম মই উল্লেখ কৰিছো। ১ নম্বৰতে হৈছে ৰুনুমি হৈকিয়া, গাঁও যোগী বৰিগাঁও, গলাঘাট, NP 7075 6 কিলো। ২ নম্বৰ হৈছে জিতু বৰা, গাঁও পূব নভাপুৰ, চাপাখোৱা, তিনচুকীয়া, তেখেতল হৈছে NP 7075 6 কিলো। ৩ নম্বৰতে হৈছে মৃদুল চেলেং, গাঁও ধোৱা পথাৰ, তিনচুকীয়া, NP 7075 12 কিলো। ৪ নম্বৰতে হৈছে স্মল মৰাণ, গাঁও ১ নং কাকপথাৰ, তিনচুকীয়া, তেখেতে লৈছে পান ৰঞ্জিত 6 কিলো আৰু 7075 লৈছে 6 কিলো, টটল হল 12 কিলো। আৰু ৫ নম্বৰতে লৈছে গুণিন গোহাঁই, গাঁও নৰগাঁও, গোলাঘাট, তেখেতে লৈছে 7075 6 কিলো। ৬ নম্বৰতে লৈছে অপূৰ্ব গগৈ, গাঁও হৈছে গৌৰীসাগৰ, শিৱসাগৰ, তেখেতে লৈছে NP 7075 6 কেজি অৰ্থাৎ 6 কিলো। আৰু ৭ নম্বৰতে লৈছে নৰোত্তম শইকীয়া, গাঁও বৰঠেকেৰাবাৰী, লখিমপুৰ, তেখেতে লৈছে পান যমুনা ৮০৪ 6 কিলো। আৰু ৮ নম্বৰতে হৈছে হৰিপ্ৰসাদ বৰুৱা, গাঁও ১ নং বামুণগাঁও, যোৰহাট, তেখেতে লৈছে NP 7075 6 কিলো। গতিকে বন্ধুসকল, আপোনালোককো কাৰোবাক যদি এই উন্নত প্ৰজাতিৰ শালি ধানৰ বীজ লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। ঠিক একেধৰণে মই DTDC কোৰিয়াৰ সাৰ্ভিসৰ পৰা আপোনালোকলৈ এই বীজ যোগান ধৰিব পাৰিম। ধন্যবাদ।